নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি 15টা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু আজি হৈছে আমাৰ ইয়াত নামঘৰ, মানে আমাৰ নামঘৰত আজি ভাওনা আছে। তো ভাওনা আজি দিনৰ পৰা অলপ কিছু পৰিৱেশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লৈছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া নামঘৰত গান বজাই আছে আৰু হৰিনাম পূৰা। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো বলক ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। এয়া আমাৰ ভাওনা প্ৰস্তুতি চলি আছে। এইফালে দেখিছে গোটেই দোকান দি আছে, দোকান মানে আছে। এইফালে এয়া ভাওনাৰ পেণ্ডেলটো। এতিয়া ভাৱৰীয়াসকল সাজু হৈছে আৰু এইফালে পূৰা মেকআপ লৈ আছে চবেই। এইফালে মেকআপ কৰি আছে আৰু এইজন শিৱ বহি আছে, দেখিছে এইজন শিৱ। দেখাই থাকিম আৰু এইফালে এতিয়া সকলোৱে মেকআপ লৈ আছে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু এইফালে পূৰা ড্ৰেছ কিনি ৰাখি থৈছে, ড্ৰেছ মুকুট। আৰু এইফালে পৰশুৰামক ৰেডি কৰি আছে। এইফালে পৰশুৰাম ওলাই আছে আৰু দেখিছে এইফালে সকলোৱে মেকআপ লৈ আছে। আৰু এইফালে দেখিছে আপোনালোকে, আৰু ইজন হৈছে শিৱ। দেখিছে ইয়াত এতিয়া মুখস্থ কৰি আছে তাৰ পাতবোৰ। আৰু এইফালে সূত্ৰবিলাক দেখি পিনে কইলত মাৰি থৈছে। আৰু এইটো এইফালে হৈছে বাহিৰৰ দৃশ্যটো, দেখিছে পূৰা চাকি জ্বলাই দিছে, কি ধুনীয়া লাগিছে এইফালে। আৰু এইফালে পূৰা দোকান বহিলে আৰু এইফালে মানুহ অহাও আৰম্ভ কৰিছে লাহেকৈ। তো দেখাই থাকিম আপোনালোকক, ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। আৰু এইফালে আমাৰ পূৰ্ণিমা বাইদেউ ওলাই আছে, এইফালে ৰেডি হৈছে আৰু ঘৰতে মেকআপ লৈছে তাই, দেখিছে। এইজনী এতিয়া ফাইনেল লুক ওলাই হৈ গ'ল, দেখিছে আপোনালোকে। ওলাই হৈ গ'ল আৰু তাই এতিয়া তাই নামঘৰলৈ যাব। আৰু নামঘৰটো ভাওনা আৰম্ভ হ'বই আৰু এতিয়া। এই সম্বৰ্ধনা আৰু চেলেঞ্জ স্বাগতৰ মান প্ৰদান কৰা স্বৰ্গীয় জীৱন হাজৰিকা শ্ৰদ্ধাৰ বিপিন চাউদাম ডাঙৰীয়াক এখনি চেলেঞ্জ চাদৰেৰে জনাই লিখি থৈ যোৱা এফাকি গীত। গুৰু হৰি ৰাম 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 ৰাম।
প্রাণীরই অঙ্কের অন্ধকার রাতে তুমি তুমি রানী পূর্ণিমা সেই প্ৰশ্নৰ উত্তৰ পাছত দিম প্ৰথমে নিমিত্ত বিদ্যা হৈ মাতিয়া যা সেই প্ৰশ্নৰ উত্তৰ পাছত দিম আমি জিয়াই থাকিম নব আমি পুনৰ মাজত পুনৰ ফল মূল খাই জীয়াই থাকিম আমার বাবে এখন বহুল পৃথিবী আছে নব তুমি মোৰ মাতৃস্বৰূপ মই যাওঁ তোমাৰ পদক মোক বাধা দি দিবা হে জন্মভূমি মোৰ আমাৰ বৃন্দাবন তোমালোকে বিদায় দিয়া হে চন্দ্ৰ হে সূৰ্য দেৱতাগণ তোমালোকে হাকিব তোমালোকে ধৰ্ম বিচাৰ কৰা বহু দিনৰ মনৰ কামনা পূৰ্ণ কৰা ইমান দিনে দেখা নাই তোমাৰ জীয়া তার কথা কৈছা বন্ধুমা তোমাৰ এই পৰৰীয়াৰ বিবেচ্যতা এই বিক্ৰমে নিৰ্মাণক ভয় জগতৰ মুক্তি বন্ধ কৰিব পাৰিবা পূৰ্ণিমা এইবোৰ ভাগ্য পূৰ্ণিমা